হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি অন্য এটা ভিডিঅ'লৈ পুনৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু চাওকচোন আমি কি কৰি আছোঁ। এই আমদালি গাঁঠি আছোঁ, মানে আমাৰ দাদা আজি বিয়া। এইফালে আমাৰ বা, এইফালে আমাৰ দৰা গা ধুৱাই আছে কইনা আনিবৰ কাৰণে। এইফালে আমাৰ আইতাই, এয়া হৈছে। আৰু এইফালে দৰাৰ ভাইক পূৰা মেকআপ কৰি আছে কইনা আনিবৰ কাৰণে, বৌয়েকক আনিবলৈ যাবলৈ বুলি। আৰু এইফালে আমাৰ লগৰ এজনী ওলাই আছে। আৰু আমি সকলো ৰেডি হৈ ল'লোঁ। এইফালে আমাৰ ভাগিন আৰু এইফালে হৈছে মোৰ বা। আৰু কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাব দেই। আৰু এতিয়া আমি গৈ থাকোঁ এইফালে। এতিয়া আমি ওলাই ল'লোঁ আৰু বিয়ালৈ বুলি কিছুমান মানে মানুহ আহি আছে, বহুত মানুহ আহি আছে। এইফালে আমি এতিয়া যাওঁ। এইফালে আমি আহি আছোঁ। আজিতো আপোনাৰ লগৰ ল'ৰাই পৰা ছোৱালী আনিব গৈছে ন, কেনেকুৱা লাগিছে মানে এনেই অনুভৱটো কওক। বহুতেই ভাল লাগিছে। বিয়া পতা এটা আৰু এই আমি বগীবিল দলং পাই গ'লোহি, মানে অকণমান টাইম ইয়াত ৰখি দিছে কি কয়। আৰু এয়া আমি আহি আছোঁ, মানে বগীবিল দলং পাৰ হ'লোঁ। আৰু এয়া হৈছে জগন্নাথ মন্দিৰ। পটককৈ দেখাই পাই গ'লোঁ, মনটো বহুত ভাল লাগিলে। মন্দিৰ দেখিলেতো এনেও ভালেই লাগে নহয় জানো। গাইজ কথা পাতি পাতি আহি থাকোঁতে মানে কেতিয়া পাই গ'লো গমেই নাপালোঁ। ধাম ধুম যেতিয়া ফুটিছে তেতিয়াহে গম পাইছোঁ, অহ কইনা ঘৰ পাই গ'লোহি। আৰু গাইজ আমি আহি পাই গ'লোহি, মানে অলপ বাকী আছে আছিলে। পুৰা ধাম ধুম ফুটাই আছে জানে বাৰু। আৰু ইয়াতে আছে আমাৰ মেইন দৰাকেইজন। এইফালে মানে হাই দাদা বা নিব আৰু আজি। এইফালে আমাৰ বাই। আৰু গাইজ এয়া আমি বহি আছোঁ। আৰু ইয়াতে আমাৰ দাদা মানে দৰা দুজন বহি আছে আৰু কইনাৰ কাৰণে অপেক্ষা কৰি আছে। আৰু এয়া আমি খাবলৈ আহি গ'লোঁ। আৰু এইফালে আমি সকলোৱে খোৱাত বিজি হৈ আছোঁ। খোৱা খোৱা ভালকৈ খোৱা। আৰু এইফালেও কইনা উলিয়াই দিব ল'লে, আমি সকলোৱে এতিয়া গৈ আছোঁ। আৰু কইনাজনী ধুনীয়া লাগিছে ন। আমাৰ কইনা কেনেকুৱা কমেণ্ট কৰিব দেই গাইজ।
আৰু এয়া আমি দৰা ঘৰ পাই গ'লোহি সেইফালে চাওকচোন কিমান যে ফূৰ্তি কৰি আছে কইনা আহিব বুলি সকলোবিলাক সাজু হৈ আছে কইনা আদৰিবৰ কাৰণে আৰু এয়া হৈছে আমাৰ আইতা দৰাৰ মাক আৰু এয়া জন্মদিন পাতি দিছো আজি হয় না আজি বিয়া জন্মদিন আচ্ছা ঠিক আছে বাৰ্থডে আমি কব লাগে বেলেগ কিবা হেমু নাজানো দে কবলে কি কবলে মেৰেজ বাৰ্থডে অবশ্য এনিভাৰ্সাৰি মেৰেজ ডে আপুনি তোমালোকে চোৱাবিলাক আকৌ হেড নলগাবা ডাঙৰ মানুহ আছে ন জোঠা কৰাবোৰ ডাঙৰ ডাঙৰ মানুহক খোৱাবি নে কি এতিয়া আমি সেইটো নাখাম আমি বেলেগ দিব লাগিব আমাক এতিয়া সময় হৈছে 8:30 মই আহিছোঁ কলেজ আৰু আজি আছে মোৰ প্ৰেক্টিকেল এক্সাম ভাবিছিলোঁ ৰিচিপশ্যনত আজি পুৰা ধামাকা দিম কিন্তু নহ'ল আৰু গাইজ ভিডিঅ'টো কেনেকুৱা লাগিলে বাৰু বিয়াখন কমেণ্ট কৰিব দেই আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেললৈ যিসকল লোকে নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব বাই বাই